মানে গাঁৱলৈ পুলিচ আহিলে গতিকে য'ত আহিছে তেওঁলোকে প্ৰথমে যাব পাৰিব তাৰ কাৰণে আমিও আলোচনা কৰি আছোঁ য'ত আহিছে সেইসকলৰ গাঁৱৰ ৰাইজক আমি আলোচনা কৰিছোঁ তেওঁলোকৰ লগত তেওঁলোকক যাবলৈ আমি অনুৰোধ কৰিছোঁ আৰু তেওঁলোকেও যাব আজি দেওবাৰ শান্তি সভা অনুষ্ঠিত হ'ব বিভিন্ন অঞ্চলত হৈ আছে গাঁও লেভেলত হৈ আছে থানা লেভেলত হৈ আছে আমিও আহ্বান জনাইছোঁ যাতে সকলোৱে মানে তেওঁলোকে সহযোগ কৰে আৰু কৰিও আছে এইটো খুব পজিটিভ খুব ভাল মানুহ এৰাউণ্ড 1200 আছে আৰু ৰিলিফটো আমি দি আছোঁ এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ যিটো আমাৰ মেনুৱেল আছে এজ পাৰ মেনুৱেল ৰিলিফ দিয়া হৈছে ব্যৱস্থা আমিতো পুলিচ প্ৰটেকশ্যন দি আছোঁ সিহঁতক গ'লে আমি পুলিচ যাব সিহঁতক আৰু যেনেকৈ ডেথ কেছ আছে বা আমি স্পেচিয়েল কেয়াৰ লৈ আছোঁ মানে আমি মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা এজ পাৰ ৰুলছ আজিৰ দিনটোৰ ভিতৰত আশ্ৰয় শিবিৰৰ পৰা তেওঁ নিজৰ আমি সিহঁতক ৰিকুৱেষ্ট কৰিবলৈ আহিছোঁ যে সিহঁতে নিজৰ ঘৰত যাব লাগে এতিয়া আৰু চিটুৱেশ্যনটো নৰ্মেল হৈ গ'ল আৰু যদি যায় যোৱাৰ পিছতে নৰ্মেলচিটো আৰু বেছিকৈ আহিব এজ লং এজ মানে সিহঁতে ঘৰত যায় নৰ্মেলচি আহি যাব নৰ্মেল লাইফ ষ্টাৰ্ট কৰি দিলে